हेलो वेलकम बैक टू माय यूट्यूब चेनेल और आज मैं पपिए आपनलोकर ओसरলৈ इजी टेस्टी रेसिपि লৈ আহিছোঁ। এইটো হল আটাৰ ময়দা। এয়া প্ৰথমে আটা অলপমান চেনি এয়া নাৰিকলৰ গুড়া এয়া গাখীৰ আৰু কল এটা আৰু বেকিং পাউডাৰ এইখিনিয়ে প্ৰয়োজন। তো বলক এইখিনি মিক্স কৰোঁ। এয়া কলটো এতিয়া আমি এনেদৰে খানি লৈছোঁ। তাৰ পিছত নাৰিকলৰ গুড়াখিনি দি দিছোঁ, ইয়াতে চেনি দিলোঁ আৰু ইয়া আটা দিছোঁ আৰু বেকিং পাউডাৰ অলপমান দিছোঁ আৰু এইখিনি ভালদৰে এনেদৰে মিক্স কৰি লৈছোঁ। তাৰ পিছত এতিয়া আমি গাখীৰ দিম, এয়া বেকিং পাউডাৰ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া গাখীৰ দিছোঁ আৰু ফেটি ল'ব ভালদৰে এইখিনি। এতিয়া আনফালে আমি এয়া তেল দিছোঁ কেৰাহীত, চাওক আৰু এনেকৈ ডাঙৰ চামুচেৰে এনেকৈ দিব এখন এখনকৈ আৰু চাওক কি ধুনীয়াকৈ ফুলি উঠিছে। খাবলৈ একেবাৰে সফট টেস্টি। এয়া ৰেডি আমাৰ আটাৰ মালপো। তো বহুত ইজি হয়, টেস্টিও হয় আৰু আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু খাবলৈও মন যাব। তো সাবস্ক্ৰাইবটো কৰি দিব যদিহে কৰা নাই আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ মানে থেংক ইউ।